কবিতাৰ শিৰোনাম শেষ বিদায়। কথা গৌৰাংগ কৃষ্ণ সোণোৱাল। পাঠ ৰিচা বৰা। অভিমানৰ এখনি নীলা সাজ পিন্ধি তোমাক লগ নোপোৱাকৈয়ে যদি মই হেৰাই যাওঁ, আহিবানে তুমি মোক শেষ বিদায় দিবলৈ? বুকুৰ মাজত লুকুৱাই ৰখা অলেখ অবুজ কথাবোৰ দুচকুৰ দুধাৰি লোটকেৰে বোৱাই দিবানে? অভিমানৰ অব্যক্ত অবুজন কথাবোৰ নে তুমি একেবাৰে মৌন হৈ পৰিবা? চোৱা, তুমি সঁচাকৈ মৌন হৈ পৰিলে মই কিন্তু তোমাৰ ঠেহবোৰ ভাঙিব নোৱাৰিম। মই যে তেতিয়া কোনোবা অজান দেশলৈ গুচি যাম। যিদিনা আহিবা তুমি মোক শেষ বিদায় দিবলৈ, কেতিয়াও কোনোকালে চুই নোপোৱা মোৰ হিম চেঁচা হাতখন এবাৰ চুই চালে তুমি গম পাবা। তোমাক দুহাত ভৰাই মৰম দিব বিচৰা মোৰ জোনাকী হেঁপাহবোৰৰ কথা। আৰু শুনা, মোৰ সমাধিত তুমি কিন্তু আনৰ দৰে এপাহ ৰঙা গোলাপ নানিবা। আনিবা তলসৰা শেৱালিৰ এধাৰি শুভ্ৰমালা। মই যে তোমাৰ পদূলিতে আজীৱন ফুলি ৰ'ব বিচাৰোঁ, এজোপা তলসৰা শেৱালি হৈ। আহিবানে তুমি মোক শেষ বিদায় দিবলৈ? ধন্যবাদ।